সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী চাকৰিৰ আপডেটসমূহ পাই থাকিবলৈ আৰু কম্পিটিটিভ এক্সামৰ জিকে মেথছ হিষ্ট্ৰী জিঅ'গ্ৰাফী সকলো ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থওক জব বক্স অসম। বন্ধুসকল, জব বক্স অসমত আজি আমি পঢ়িম অৰুণোদয় যুগৰ সাহিত্যৰ বিষয়ে। অসমীয়া সাহিত্যৰ এটা সোণোৱালী যুগ অৰুণোদয় যুগ। তাৰ পৰা বাছি বাছি মুঠ 25টা প্ৰশ্নৰে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। প্ৰথমতে আমি জানি থওঁ ইয়াণ্ডাবু সন্ধিৰ কথা। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত। অৰুণোদয় যুগটো আৰম্ভ হৈছিল তাৰ পিছত। অসমত কেতিয়া ইংৰাজৰ অধীন হয়? অসমখন ইংৰাজৰ অধীন হয় 1826 চনৰ ফেব্ৰুৱাৰী মাহত, যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল। তাৰপিছত অসমখন ইংৰাজৰ অধীন হয়। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, অসমীয়া আৰু ইংৰাজী অভিধানখন কোনে প্ৰণয়ন কৰিছিল? সেইখন প্ৰণয়ন কৰিছিল ডক্টৰ মাইলছ ব্ৰনছনে। তাৰপিছৰ প্ৰশ্নলৈ আহিছোঁ, অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এইখন ৰচনা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে। তাৰপিছৰ প্ৰশ্নটো হৈছে, কোন চনত অসমীয়া ভাষা পঢ়াশালী আৰু আদালতৰ পৰা উঠাই দিয়া হৈছিল? 1836 চনত। তাৰপিছৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, অৰুণোদয় কাকত কিমান চনত প্ৰকাশ পাইছিল? 1846ত প্ৰকাশ পাইছিল অৰুণোদয় কাকতখন। তেতিয়াৰ পৰা আৰম্ভ হৈছিল অৰুণোদয় সাহিত্যৰ যুগ। অৰুণোদয় যুগ বুলি যিটো যুগক আমি জানো। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদকজন কোন আছিল? তেওঁ আছিল নাথান ব্ৰাউন। তাৰপিছৰ প্ৰশ্নটো হ'ল, অৰুণোদয় কাকতখন কিমান চনলৈ নিয়মীয়াকৈ প্ৰকাশ পাইছিল? 1846ৰ পৰা 1867লৈ নিয়মীয়াকৈ প্ৰকাশ পাইছিল অৰুণোদয় কাকতখন। তাৰপিছৰ প্ৰশ্নটো হ'ল, এ গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ, অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিল? এইখন লিখিছিল ৰবিনছন চাহাবে। তাৰপিছৰ প্ৰশ্নটো হৈছে, কোন চনত অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ পায়? 1849 চনত অসমীয়া ভাষাৰ ব্যাকৰণখন প্ৰকাশ পায়। আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গুৱাহাটী ছেমিনেৰীৰ হেডমাষ্টৰ কোন? উত্তৰ হ'ল ৰবিনছন চাহাব। ৰবিনছন চাহাব হ'ল গুৱাহাটী ছেমিনেৰীৰ হেডমাষ্টৰ। ইয়াৰ পিছত নিউ টেষ্টামেণ্ট কোনে ভাঙনি কৰিছিল? ভাঙনি কৰিছিল নাথান ব্ৰাউনে। তাৰপিছত অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্ৰকৃত নাম কি? প্ৰকৃত নাম হ'ল গ্ৰামেটিকেল নোটছ অফ দ্য এছামিজ লেংগুৱেজ। যাত্ৰিকৰ যাত্ৰা কোনে অনুবাদ কৰিছিল? অনুবাদ কৰিছিল ডক্টৰ নাথান ব্ৰাউনে। ব্ৰনছন চাহাবৰ অভিধানখন কোন চনত প্ৰকাশ হৈছিল? 1867ত প্ৰকাশ হৈছিল। ফুলমতী আৰু কৰুণা অনুবাদ কোনে কৰিছিল? এইখন অনুবাদ কৰিছিল শ্ৰীমতী গাৰ্ণীয়ে অনুবাদ কৰিছিল ফুলমতী আৰু কৰুণা। তাৰপিছত একে গাৰ্ণীয়ে 1905ত প্ৰকাশ কৰা মাহেকীয়া আলোচনীখনৰ নাম কি আছিল? সেইখন আছিল দীপ্তি। তাৰপিছত এলোকেচি বেশ্যাৰ কথা গ্ৰন্থখনৰ অনুবাদক আছিল একে গাৰ্ণী। তাৰপিছত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষাৰ বিষয়ে আলোচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল? সেইখন গ্ৰন্থৰ নাম আছিল এ ফিউ ৰিমাৰ্কছ অফ এছামিজ লেংগুৱেজ। তাৰপিছত আহিছোঁ, তাৰপিছৰ প্ৰশ্নটো হ'ল, এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ গ্ৰন্থখন কিমান চনত প্ৰকাশ পাইছিল? এইখন প্ৰকাশ পাইছিল 1855 চনত। তাৰপিছত আহিছোঁ, পিলগ্ৰিমছ প্ৰগ্ৰেছ গ্ৰন্থখন কি নামেৰে অনুবাদ কৰা হয়? এইখন অনুবাদ কৰা হয় যাত্ৰিকৰ যাত্ৰা নামে অনুবাদ কৰা হয়। নিধিৰাম ফাৰুৱেল বা নিধি লিবাই ফাৰুৱেলে
অৰুণোদয় কাকতত কি নামেৰে লিখিছিল? তেওঁ লিখিছিল ন ল ফ নামেৰে। বঙলা অসমীয়া অভিধানখন কোনে উলিয়াইছিল? এইখন উলিয়াইছিল যদুৰাম ডেকা বৰুৱাই। সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী চাকৰিৰ আপডেটসমূহ পাই থাকিবলৈ আৰু কম্পিটিটিভ এক্সামৰ জিকে মেথছ হিষ্ট্ৰী জিঅ'গ্ৰাফী সকলো ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থওক জব বক্স অসম।